হেল্ল' মই আহি পালোঁ তুমি আহা জল্দি আহা মই আহি পালোঁ ঠিক আছে রামধেনু খাতুরঙি রঙেরে বুকুতে বিয়পা অভিমানী ধারে কি খবৰ তোমাৰ আছো দিয়া আৰু নীরবে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে আহিছে ন ভাল লাগিছে আৰু এই গাঁৱৰ এই পৰিৱেশটো ভাল লাগে আৰে ভাই তুমি টিকেট পোৱা কৰিছা টিকেট পোৱাই আছিলা আগতে এতিয়া কিয় পোৱা কৰিলা এতিয়া জানাই তাইক তুমি পাহৰিব পৰা নেকি তুমি এবছৰ আগত তুমি গ'লা গুৱাহাটীলৈ আকৌ এতিয়া আহি পেলাই আকৌ এইবোৰে ভাবিছা যে কিয় চাওঁ ইমান দিনৰ মূৰত মই দেখা পাইছোঁ তাই মোৰ মানে বহুত মন কৰিছে মই তোমাৰ এক হৈ ৰং নহয় গাড়ী চলাই আহিলোঁ কাৰণে মই গম পোৱা নাই আৰু তোমাৰ কামেই শেষ নহয় অকণমান কাম আছে মিঠাই আছে আৰু বিয়া খাব পাৰোঁ তুমি বুজি পাব চেষ্টা কৰি আছোঁ অকণমান একাজৰি সপোনে তোমার নাম সিয়রে তোমার সমান হব তুমি জানো বুজানে অভুজন হিয়াতে তোমার কাহিনী ভাল পাও বুলি এবাৰ কোৱা হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱানা সপোনতো দিঠকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো দিঠকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি মোৰ মই তোমাৰ এক হৈ ৰং সদায় মোৰ কোনবা আহিলে অ গৈছো ৰবা সঞ্জীৱ তুমি আহিছা আহা ভিতৰলৈকে আহা বহা এইটো বহা সঞ্জীৱ কিয় আহিলা তুমি তোমাৰ লগত কথা ক'ব লগীয়া আছে কি কথা আছে কোৱাচোন
মানে আপোনাৰ ছোৱালীজন অলপ বেয়া হৈছে। কি কোৱা? মোৰ ছোৱালী বেয়া হৈছে? অঁ, কোৱাচোন কি কৰিছে? খুৰা আপুনি ক'লে বুজি নাপাব, দেখুৱালে বুজিব। কি আছে আপোনাৰ? অঁ, এইটোচোন বিকি। ক'ত গৈছিলি সিহঁতে? তুমি ক'ত দেখা পালা? এই আমাৰ যে চকত দেখিছোঁ। চকত গৈছিল ন? পানী এগিলাচ খাব লগা আছে। অঁ, পানী খাব না তুমি? ৰ'ৰা, শুনিছানে তুমি? সঞ্জীৱলৈ পানী এগিলাচ লৈ আনাচোন। অঁ কৈছোঁ ৰ'ব। আমাৰ মাজনীচোন বেয়া হৈছে। কি বেয়া হৈছে? সঞ্জীৱ, তুমি দেখাই দিয়াচোন। হয় ৰ'ব, মই দেখুৱাইছোঁ। এজনী আমাৰ মাজনীচোন লগত বিকিও। ৰবা আজি তাক ঘৰত আহক। লোৱা সঞ্জীৱ মোবাইলটো। খুৰা মই এতিয়া গৈ থাকোঁ। সঞ্জীৱ, তুমি যাবা? কিন্তু শুনাচোন, তুমি যিবোৰ মোবাইলত উঠালা সেইবোৰ যাতে ডিলেট কৰি দিবা আৰু বেলেগক নিদিবা আহিব হা? অ'কে, নিদিবি। তুমি গৈ থাকা। শুনিছানে তুমি? মানুহ মোৰ মান সন্মান সকলো শেষ কৰি পেলালে। আহিবলৈ দিয়া নাই, তুমি একো নকবা। এতিয়া তুমি যোৱা, মই ঘৰত যাই পেলাই ফোন কৰিম। মা, অ মা। ইমান গৰম। মা, অ মা। কিবা যাবলৈ নাই? হেল্ল', অঁ গৈ পালা? অঁ ঠিক আছে দিয়া, ফ্ৰেছ লোৱা। অঁ 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 ৰ'বা, মা আহিছে। অঁ মাজনী, অঁ মা, তুমি এইবিলাক কি কৰিলা? দেউতাৰ কিন্তু তোমাৰ ওপৰত বহুত খং উঠি আছে। কি কৰিলো মা? তুমি বিকিৰ লগত ক'ত গৈছিলা? তোমালোকে বিকিৰ কথা কেনেকৈ গম পালা? তুমি আমাক একো নাজানো বুলিয়ে ভাবা নেকি? এইবোৰ কথা কোনে কৈছে মা তোমালোকক? ৰ'বা, দেউতাৰা আহি আছে, মই যাওঁ। মাজনী, বহাচোন তুমি। মাজনী, মই এইবোৰ কি শুনিছোঁ? কি শুনিছা দেউতা? তুমি বিকিৰ লগত ক'ত ঘূৰিছিলা? তোমালোকে একেটা কথাই কৈ আছা যে কিয়? তুমি মোক এনেকৈ ক'ব পৰা হ'লা? ইয়াতে থাকিব লাগিব তুমি, ইয়াৰ পৰা আৰু যাতে ওলোৱা দেখা নাপাওঁ মই। মাজনী, কি হৈছে? একো হোৱা নাই মা। কি হৈছে কোৱাচোন? দেউতাই মাৰিলে? মাজনী চোৱাচোন, তোমাক দেউতাৰে সৰুৰ পৰা ইমান পঢ়ালে শুনালে, ডাঙৰ দীঘল কৰালে, তুমি আকৌ দেউতাৰকে আকৌ দুখ দিছা। তোমাৰ দেউতাৰে বাহিৰত ওলাব নোৱাৰা হৈছে তোমাৰ কথাবোৰৰ কাৰণে, লাজ পাই। তুমি এতিয়া লাষ্ট সিদ্ধান্ত, তুমি তাক এৰিবা নে আমাক এৰিবা? মা, মই তোমাকো কৰিব নোৱাৰো, তেতিয়াহ'লে তুমি তাক এৰিব লাগিব। সেইটো তোমাৰ কথা। বিকি, মই তোমাকো এৰিব নোৱাৰো, মা দেউতাকো এৰিব নোৱাৰো। আৰে বিকি, মন মাৰি বহি অঁ, আছা, কি ৰাহুল। আছে? কি হৈছে মানে মধুই ফোন মৰা নাই। অঁ। আজি 7 দিন হ'ল। কি বা হৈছে মই তাইকো লাগো পোৱা নাই, ফোনো কৰা নাই। ইমান ফোন কৰা ছোৱালীজনী ফোনো কৰা নাই, তাকে মই টেনশ্যনতে বহি আছোঁ। তুমি ক'ত যোৱা? মই এনেই মোৰ লগৰ এটাৰ ঘৰত যাব আহিছোঁ।
তোমাক লগ পালোঁ ইয়াত তুমি মন মাৰি বহি আছা তাকে বোলো কি হ'ল ঠিক আছে অঁ ঠিক আছে আহিছোঁ ক'ত যোৱা এই মোক ক'ত যাবা অলপ ফুৰি আছোঁ ৰ'বা ভালে আছা ন আছোঁ আছোঁ তুমি ভালে আছা নহয় অঁ আছোঁ দিয়া দিয়া পিছে মই যাওঁ অঁ ঠিক আছে বিকিক এটা ফোন কৰি কওঁ ৰ'বা অঁ বিকি অঁ ৰাহুল অঁ মই এইমাত্ৰ মধুক দেখিলোঁ নহয় তোমাৰ এইফালে ৰাস্তাৰে গৈ আছে তুমি আহিলে লগ পাবা ঠিক আছে মই গৈছোঁ অঁ দিয়া তুমি আহা অঁ মোৰ ৰাহুল ক'ত বাৰু ৰ'বাচোন আৰু আমাৰ কি আছে কোৱা আজি 7 দিন হ'ল না তুমি ফোন কৰিছা না তুমি মই এবাৰ কল কোৱা কি আছে আমাৰ মাজত যি আছিল এতিয়া সকলো পাৰ হৈ যোৱা তুমি কি কৈছা তুমি এতিয়া তুমি ধেমালি কৰিছা মোৰ লগত মই ধেমালি কৰা নাই মই সঁচা কৈছোঁ মোক কি ভুল আছে তুমি কোৱাচোন ইমান মানে ভাল পোৱা আমাৰ মিছা আছিল নেকি এইবিলাক মোক আৰু এইবোৰ কথা কৈ আমনি কৰি নাথাকিবা প্লিজ তুমি ইয়াৰ পৰা গুচি যোৱা মোক অলপ অকলশৰে থাকিব দিয়া যোৱা তুমি এতিয়া ঠিক আছে তুমি যিটো আশা কৰি তোমাৰ সুখৰ কাৰণে মই সদায় ৰাহুল অঁ বোলা আমাৰ বহুত দেৰি হ'ল অঁ ব'লা ক'বা আৰু কি ক'বা আৰু ব'লা আৰু কিন্তু এইখিনিয়ে আছিল মোৰ কাহিনী আৰু বোলা